স্বাগতম জনাইছোঁ বন্ধুসকল মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আহি উপস্থিত হৈছোঁ কোঁৱৰপুৰ মৌজা হাৰমতি গড়ত আৰু দেখা পাইছে মোৰ পিছফালে যিহেতু বহাগ আহি পালেহি, বহাগৰ বতৰ আৰু ৰাইজ উৎফুল্লিত হৈ পৰিছে। ইয়াত বিহু কৰ্মশালা চলি আছে। তো ছাত্ৰ ছাত্ৰীসকলে বিহু কৰ্মশালাত অংশগ্ৰহণ কৰিছে। তেওঁলোকে কেনেকুৱা ধৰণে অংশগ্ৰহণ কৰিছে, কি পাইছে, কিমান শিকিলে, সকলোবিলাক ভিডিঅ'টোৰ জৰিয়তে দেখাই যাম। আপোনালোকে চাই থাকক মোৰ এই বিশেষ ভিডিঅ'টো। আমি অনুমতি কৰিবলগীয়া আৰু ৰাইজৰ যথেষ্ট ইয়াত স্বীকাৰ কৰিবলগীয়া আছে। এতিয়ালৈ ফলস্বৰূপে কৰ্মখন ছাত্ৰ ছাত্ৰীসকলক আহি আজি যি অৱস্থাত উপনীত কৰাইছে তেওঁলোকৰ চেনেল আছে, নামটো কি? অসমীয়া
মহিলা সংঘৰ উদ্যোগত যি বিহু কৰ্মশালা পাতিছে প্ৰশিক্ষক হিচাপে আপুনি চিনাকিটো দিব নেকি? নমস্কাৰ, মোৰ নাম পূজা দাস, শিৱসাগৰ ৰূপহী মুখত। আচলতে ইমান মৰম, আচলতে বেছি দিন হোৱা নাই চিনাকি হোৱা, কিন্তু এনেকুৱা লাগিছে সকলোকে আগৰ পৰাই চিনি পাওঁ, আগৰ পৰাই যে মোৰ লগত ভাল লাগিছে, খুব ভাল লাগিছে। ইমান মৰম, আচলতে তেওঁলোকৰ কাৰণে আমি বেছিকৈ শিকাবলৈ মানে সুবিধাখন পালোঁ। ক'ত ক'ত প্ৰশিক্ষণ দিছে? আগতে মই ইয়াতে মানে কিছুমান আহি মানে অকণমান আহোঁতে কেতিয়াবা বৰষুণ বতৰৰ কাৰণে কিছুমান অকণমান আহিছে যদিও দুদিন ৰেষ্ট ল'বলগীয়া হৈছে, তথাপিও হৈছে, বহুত ভাল লাগিছে। মোৰ কণ্ঠ মানে গাটো বেয়া হৈ আছে, তেনেকৈ আহিছোঁ, সেইকাৰণে নাই গোৱা। ঠিক আছে, ঠিক আছে বাৰু। আৰমতি মহিলা সংঘৰ উদ্যোগত যি বিহু কৰ্মশালা পাইছে, এইসকল নাচনী দেখিছে আপোনালোকে, কেনেকুৱা লাগিলে তোমালোকৰ ইয়াত? এই ছাৰসকলক কেনেকুৱা লাগিলে? বাইদেউ কি ক'বা, বিহুৰ ওপৰতো এটা বিহু হেৰি হ'লে ভাল হয়, যোজনা কিবা এটা হ'লে ভাল হয়। সকলোকে ধন্যবাদ জনাইছোঁ তথা ৰাঙলী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ। ভালকৈ শিকিবা, প্ৰতিটো ষ্টেজত তোমালোকক দেখিব লাগিব দেই। আৰমতি মহিলা সংঘৰ সৌজন্যত কুঁৱপু মৌজা সমূহ ৰাইজৰ উদ্যোগত যি বিহু কৰ্মশালা পাতিছিলে, আজি অন্তিম দিন, আৰু আজি অন্তিম দিনত আমি প্ৰশিক্ষকক লগ পাইছোঁ। কি ক'বা? আজিৰ দিনটো মোৰ কাৰণে বহুত আনন্দিত দিন। মই 10টা দিন ইয়াত কৰ্মশালা দিলোঁ। ল'ৰা ছোৱালীখিনিয়ে ইমান মৰমে সকলোটো বস্তু মানে আমাৰ ঢোলৰ পৰা নাচৰ পৰা মৰমে আদৰি ল'লে, সেইকাৰণে মই বহুত সুখী এজন শিক্ষক হিচাপে। অনাগত দিনত যিমানখিনি গুৰুৱে শিকাই থৈ গ'ল সেইখিনি সকলোকে দি যাম বুলি সকলোকে আগত মই অৱগত কৰিছোঁ। কিমান ঠাইত প্ৰশিক্ষণ দি আছে এতিয়া? মই এইবাৰ আপোনাৰ 4 জেগাত গ'লোঁ। সুদূৰ মোৰ গাঁৱৰ কাষতে মোৰ এই মানস দা ঘৰৰ ওচৰতে দিছে। আমাৰ জেগাতো গৈছিলে, সুধি চাইছোঁ। আৰু তাৰপিছত ক'ত দিছে? 4 মাহটো আপোনাৰ দিয়া হ'ল। ঠিক আছে, এইফালে আপোনাৰ শান্তিপুৰ, তাৰপৰা আকৌ এইফালে আমাৰ এইখন জিএছ চাৰিআলি, ইয়াতো লাগি আছোঁ, আৰু কাৰ্বি আংলঙতো গৈছিলোঁ। বিহু শুভকামনা জনালোঁ। আৰু মই অসমবাসী থেংক ইউ, আৰু অসমবাসীক মই মানে ক'ব বিচাৰিছোঁ, আমাৰ বাপুৰিখন বিহুটোক সকলোৱে শ্ৰদ্ধা কৰক। এতিয়া আগন্তুক দিনত অৰক্ষিত যি প্ৰচেষ্টা চলি আছে সেইখিনি সফলতা হওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।
অন্য এজন প্ৰশিক্ষক সুন্দৰ শিকায় জনপ্ৰিয় গায়ক বিভিন্ন মঞ্চত নিজৰ গানেৰে মানুহক মোহাচ্ছন্ন কৰি ৰাখিব পাৰে কি ক'বা ইয়াত থাকি ভাল লাগিছে আৰু হাৰমতী মহিলাক ধন্যবাদ দিছোঁ ইয়াত আমাক মতাৰ কাৰণে আৰু বিশেষভাৱে ধন্যবাদ দিছোঁ বাসৱদাক দিছোঁ জোনদাক দিছোঁ আৰু মোৰ সহযোগীসকলকো ধন্যবাদ দিছোঁ লগ পাইছোঁ কি ক'ব আজি মই আজি এই ৰঙালী বিহু শুভেচ্ছা আপোনালোকক সকলোকে জনাইছোঁ আৰু লগতে মই যোজনা ফাগীয়ে বিহু দি আদৰিবলৈ বিচাৰিছোঁ বিহু বতৰ যিহেতু বিহু যোজনা বিহু কিবা এটা গাব লাগিব হয় হয় গতিকে লগক হে ভনী হে প্ৰকৃতি বুকুলৈ অ বসন্ত আহিলে অ কুলি কেতেকীয়ে আমাৰে নাচনী সাজি কাচি আহিলে বিহু বিহু লাগিছে সুন্দৰ এনেকুৱা বিহুৱা লগ পালে সঁচাই মনটো প্ৰফুল্লিত হৈ যায় বিহু বতৰ কেনেকুৱা লাগিলে ছাৰ বাইদেউসকলক কেনেকুৱা লাগিলে কোৱা কি গাবা আজি বিহু বতৰ লগ পাইছোঁ তোমালোকক কি গাবা কোৱা তোমালোকে কি গাবা হা এইজনী কণমানি বৰ ধুনীয়া গান আহিছিলে কি কি গাবা এতিয়া বিহু নাম জানা গোৱা গোৱা বিহু নাম এটা গোৱা কি হ'ল চকু পানী ওলাই আছে যে তোমাৰ কি হ'ল নে গৰম এইসকল ছাত্ৰ ছাত্ৰীয়ে হাৰমতী মহিলা সংঘৰ উদ্যোগত যি বিহু কৰ্মশালা তেওঁলোকে অনুষ্ঠিত কৰিলে নাম এটা গাইছে